নমস্কাৰ মাৰ্কেটছ উইথ আকাশ চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম আহকচোন চাওঁ আজি নিফটি 50 আজি আপডেট আজি নিফটি 50 ওপেন কিমানত হৈছিলে 25873.35 মানে যোৱাকালিতকৈ অকণমান পজিটিভতে ওপেন হৈছিল কাৰণ যোৱাকালি কিমানত ক্লোজ কৰিছিলে 25819 আৰু আজি ওপেন কিমান হ'ল 25873 তো 60 পইণ্টছ মানৰ ডিফাৰেঞ্চত ওপেন হৈছিল গেপ আপ ওপেন হৈছিল ওপৰত যদিও কিন্তু আজি সাস্টেইন কৰিব নোৱাৰিলে আৰু গোটেই দিনটো তললৈ নামি আজি -1.41% ডাউন তলত ক্লোজ কৰিলে কিমানত ক্লোজ কৰিলে 25454.35 হাই কিমানলৈকে গৈছিল 25885 মানে যিমানত ওপেন হৈছিল ওপেন নাম্বাৰ কিমানত হৈছিলে 25873 আৰু হাইয়েষ্ট কিমানলৈকে গৈছিল 885 মানে কিমান ডিফাৰেঞ্চ 10 পইণ্ট ওপৰ পিনে গৈ আকৌ তললৈ নামি আজি লোৱেষ্ট পইণ্ট কিমান কৰিছিল 25388 আৰু ক্লোজ কিমানত কৰিলে ক্লোজ অকণমান ওপৰত 388 আৰু এইপিনে 454 তো 100 পইণ্টছ মান 100ও নহয় আপোনাৰ 50-60 পইণ্টছ মানৰ ডিফাৰেঞ্চত ওপৰত গৈ ক্লোজ কৰিলে তো খুবেই এটা পেথেটিক চিনাৰী আজি নিফটি 50 আৰু টেকনিকেল চাৰ্ট যদি চাই টেকনিকেল চাৰ্টত মই যোৱাকালি ভালদৰে আপোনালোকক বুজাইছিলোঁ যে আমি যদি এই 50 ডে মুভিং এভাৰেজ লাইনডাল যদি আমি ক্লোজ ওপৰৰ পিনে ভালকৈ ক্লোজ কৰিব নোৱাৰোঁ তেতিয়া আমি আকৌ সাইডৱেজ মানে এইটো সাইডত বা তললৈ আমি মোমেন্টামটো চাম পজিটিভ আমি ওপৰ সাইডত যাব নোৱাৰিম তো আজি ঠিক সেইটোৱে হ'ল যে আমি 50 ডে মুভিং এভাৰেজৰ লাইনটো আমি সাস্টেইন কৰিব নোৱাৰিলোঁ আমি আজি ব্ৰেকডাউন কৰি আজি তললৈ নামিলোঁ কিমান নামিলোঁ ভালে এটা ডাঙৰ কেণ্ডেল বনিলে আজি চাওক কিমান ডাঙৰ ৰেড কেণ্ডেল এটা বনিছে আৰু এই কেণ্ডেলটোত আপোনাৰ আজি ভলিউমো আছে ভলিউম যদি চাব যায় ভলিউমো এটা ভালে সংখ্যক এটা ভলিউম আছে আৰু এইটো ডিসাইচিভ ব্ৰেকিং হ'ল একদম মানে ষ্ট্ৰংলি ব্ৰেক কৰিছে এই চাওক লাষ্ট 3 দিন পৰা পজিটিভ গৈছিলে ইয়াৰ পৰা ধৰক ইয়ালৈকে লাষ্ট 3 ডেজৰ কেণ্ডেল ফাৰ্ষ্ট কেণ্ডেল সেকেন্ড কেণ্ডেল আৰু থাৰ্ড কেণ্ডেল কিন্তু এই গোটেই 3 দিনৰ পজিটিভ মোমেন্টাম যোনটো আছিলে সেইটো এদিনতে হেক কৰি দিলে তো আমি 3 দিন আগত য'ত আমাৰ মাৰ্কেট আছিলে সেই পইণ্টটোত গৈয়ে আজি আকৌ ৰিটাৰ্ণ হ'লো এদিনতে নিগেটিভ মোমেন্টাম নিফটি 50 লৈছে আগলৈ কৈ আছোঁ কিয় নিগেটিভ মোমেন্টাম লৈছে তো আজি যদি ষ্টক হিটমেপ চাই নিফটি 50 অকল ৰেডেজ দেখা পাব এইটো চাওক নিফটি 50 ষ্টক হিটমেপ আজি এটা অকল নিফটি 50 অকল দুটা ষ্টকে পজিটিভ মোমেন্টামত ক্লোজ হৈছে এটা হ'ল ONGC আৰু এটা হ'ল হিন্দালকো আৰু এইপিনে HDFC লাইফো পজিটিভত ক্লোজ হৈছে আৰু বাকি যদি চাব যায় সব সেক্টৰতে আজি আমাৰ নিগেটিভ মোমেন্টামত ফাইনেন্সত HDFC বেংক -0.98% SBI বেংক -1.08 ICICI বেংক -1.38% এপিনে IT সাৰ্ভিসটো তলতে নামি আছে TCS -0.63 M&M যদি কনজিউমাৰ ডিউৰেবলছত চাই অটো সেক্টৰত যদি চাই M&M মাৰুতি আইশা মোটৰছ এইবোৰ সব ডাউন আছে কনজিউমাৰ নন ডিউৰেবলছ মানে খানা পিনা হিন্দুস্তান ইউনিলিভাৰ ITC নেছলে ইণ্ডিয়া এইবোৰ সব আজি নিগেটিভত ক্লোজ হৈছে অকল 2-3টা ষ্টকৰ বাহিৰে আজি নিফটি 50 সব ষ্টকে আজি নিগেটিভ মোমেন্টামত ক্লোজ হৈছে নিফটি 500 ইনডেক্স যদি চাও নিফটি 500 ষ্টক হিটমেপ যদি চাই 500টা ষ্টকত আপুনি হাৰ্ডলি কিমান 50টা মান ষ্টক পজিটিভত ক্লোজ হোৱা দেখা পাব আৰু বাকি গোটেই ৰেষ্ট অফ দ্য ষ্টক আমি নিগেটিভত ক্লোজ হোৱা দেখা পাইছোঁ তো আজি মানে এটা ৰেড ডে বুলি ক'ব পাৰি আমি আজিৰ মাৰ্কেটটো আপুনি যদি চাই আজিৰ সেক্টৰেল ইনডেক্স যদি চাই এটা ইনডেক্সও আমি আজি পজিটিভত ক্লোজ হোৱা দেখা নাপাম নিফটি অটো -2.10 নিফটি ফাইনেন্সিয়েলৰ -1.38 নিফটি মিডিয়া কক -2.23 নিফটি মিডিয়া আৰু নিফটি ৰিয়েলটি আজি হাইয়েষ্ট ড্ৰডাউন ফেস কৰিছে কিমান -2.56 তাৰপিছত কনজিউমাৰ ডিউৰেবল -1.93 মিড কেপ IT এণ্ড টেলিকম -1.84 নিফটি হেল্থ কেয়াৰৰ যদি চাব যায় -0.60 মানে গোটেইখিনি সেক্টৰ যিমান সেক্টৰ আজি ক'ব পাৰি সব সেক্টৰে আজি নিগেটিভ মোমেন্টামত ক্লোজ হৈছে
প্ৰাইমেৰী ৰিজন নিগেটিভ মোমেণ্টাম নিফটি 50 কিয় এই ক্ৰুড অইল কি হৈছে কিছুদিনৰ পৰা আমি ক্ৰুড অইলৰ এটা পজিটিভ মোমেণ্টাম দেখা পাই আছোঁ লাষ্ট ক্ৰুড অইল কিমান মানত আছিলে এপ্ৰক্স ধৰক $55 আছিলে এই $55 পৰা এতিয়া আমাৰ ক্ৰুড অইলে কি হৈ আছে পজিটিভ এটা মোমেণ্টাম গেইন কৰি আছে তো পজিটিভ মোমেণ্টাম মানে আমাৰ ক্ৰুড অইলৰ দাম যিমান বাঢ়ি থাকিব আমাৰ মাৰ্কেটে এটা পজিটিভ সেন্সত নলয় ক্ৰুড অইল যিমান প্ৰাইচ বাঢ়ি থাকিব ইমান মাৰ্কেট আনসাৰ্টেইনিটি হয় কাৰণ আমাৰ কান্ট্ৰি ইণ্ডিয়া কি হ'ল এনাৰ্জি হাংগ্ৰি কান্ট্ৰি মানে কি হ'ল আমি ক্ৰুড বাহিৰৰ পৰা আনিলে কি হয় আমি ডলাৰ খৰচ কৰিব লাগে ডলাৰ খৰচ কৰিব গ'লে আমাক ডলাৰ থাকিব লাগিব তো আমি ডলাৰ ফাৰ্ষ্টত ক'ৰ পৰা পাম নিজৰ ৰিজাৰ্ভছৰ পৰা পাওঁ আমাৰ কান্ট্ৰিৰ ৰিজাৰ্ভছ থাকে এই ৰিজাৰ্ভৰ পৰা আমি নিজৰ ডলাৰ খৰচ কৰিব লাগে তো যিমান আমি আমাৰ ডলাৰ খৰচ কৰিম ইমান আমাৰ পকেটৰ পৰা মানে আমাৰ দেশৰ পকেটৰ পৰা পইচা গৈ থাকিব তো যিমান আমাৰ পইচা গৈ থাকিব আমাৰ মাৰ্কেট সেইটো পছন্দ নকৰে তো আমাৰ পইচা ইন জেনেৰেল সেন্সত যদি ক'ব যাওঁ আমাৰ যদি নিজৰ পকেটত পইচাখিনি থাকে আমি কি বুলি কওঁ আমি ৰিচ বুলি কওঁ নহয় জানো আৰু যদি পকেটত পইচা নাই কি বুলি কওঁ আমি প'ৰ তো ঠিক তেনেকৈও ইণ্ডিয়া এজ এ কাণ্ট্ৰি আমাৰ ৰিজাৰ্ভছ আমি এনাৰ্জি হাংগ্ৰি কাণ্ট্ৰি হয় এনে আমি খাৰুৱা তেল ক্ৰুড অইল আমি কি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ কাৰণ আমাৰ যিখিনি প্ৰডাকশ্যন হয় ক্ৰুড অইল আমাৰ ইণ্ডিয়াত ডেট ইজ নট ছাফিচিয়েণ্ট আমাৰ দেশখন চলাৰ কাৰণে তো আমি ক্ৰুড অইলখিনি কি কৰোঁ বাহিৰৰ পৰা কিনো তো বাহিৰৰ পৰা কিনিব গ'লে আমি কি খৰচ কৰিব লাগে ডলাৰ এণ্ড ডেট ডলাৰ কামছ ফ্ৰম ক'ৰ পৰা আহিব এই ৰিজাৰ্ভ য'ত আছে আমাৰ য'ত জমা ধন কৰি ৰাখিছোঁ RBIত তো সেই জমা ধনৰ পৰা আমাৰ ডলাৰখিনি কিনিব লগা হয় তো যিমান আমি ডলাৰ খৰচ কৰিম ইমান আমাৰ পকেটৰ পৰা পইচা গৈ থাকিব তো যিমান পইচা গৈ থাকে আমি কি হৈ থাকিম আমাৰ প'ৰ হৈ থাকিম তো সেইটোৰ কাৰণে মাৰ্কেটে এই যোনটো ক্ৰুড ইণ্ডেক্স বুলি কয় সেই ক্ৰুড ইণ্ডেক্সটো মাৰ্কেটে বহুত ভালকৈ ফ'ল' কৰে তো যিমান আমাৰ ক্ৰুড ওপৰলৈ গৈ থাকিব ইমান আমাৰ মাৰ্কেট আনচাৰ্টেইনিটিলৈ যাব তো আমাৰ কাৰণে কি ভাল হয় এটা সাইডৱেজ মোমেণ্টামত থাকক বা তললৈ গৈ থাকক যিমান ক্ৰুড তললৈ গৈ থাকিব আমাৰ মাৰ্কেট ইমান পজিটিভলি ৰিয়েক্ট কৰিব তো যিমান ক্ৰুড অইল ওপৰৰ ফালে গৈ থাকিব সাপোজ আজি আছে কিমান $66 কাইলৈ গৈ যদি $90 হয় কি হ'ব এই $30 আমি এক্সট্ৰা পে' কৰিব লাগিল পাৰ বেৰেল অফ ক্ৰুড অইলত তো আমাৰ কি হ'ব খৰচ বেছি হ'ব তো যিমান বেছি খৰচ হোৱা চেঞ্জ কৰে মাৰ্কেটে ইমান আমাৰ খৰচো বেছি বাঢ়ি থাকে তো সেইকাৰণে মাৰ্কেটে আজি নিগেটিভলি নিগেটিভ ৰিয়েকশ্যন কৰিছে এইটোৰ কাৰণে আৰু এই 3 দিনৰ যোনটো পজিটিভ মোমেণ্টাম আছিলে আপুনি যদি চাই এই 3 দিনৰ যোনটো পজিটিভ মোমেণ্টাম আছিলে সেই পজিটিভ মোমেণ্টামৰ কি কৰিছে মানুহে প্ৰফিট বুকিং মানে কি হ'ল যিমান প্ৰফিট হৈছিলে এই 3 দিনত সেই 3 দিনৰ প্ৰফিটটো এদিনতে বুকিং কৰি দিলে বা নিজৰ পকেটলৈ আনিলে প্ৰফিটখিনি তো সেই প্ৰফিট বুকিঙৰ কাৰণেও আজি মাৰ্কেট অলপ নিগেটিভলি ৰিয়েক্ট কৰিছে কাৰণ এই প্ৰফিট বুকিং আৰু ক্ৰুড অইলৰ প্ৰাইচ এই ক্ৰুড অইল যেতিয়ালৈকে আমাৰ ভাল এটা সাইডৱেজত নাযায় বা এটা লেভেলত নাথাকে তো আমাৰ কাৰণে অলপ মাৰ্কেট আনচাৰ্টেইনিটি হৈ থাকিব আৰু যিৰ এডভান্স ডিক্লাইন যদি চাওঁ আমাৰ এডভান্স কি ক'ম আজি এডভান্স বহুতেপে 831 ষ্টকছ অনলি এডভান্সত আছে ডিক্লাইন কিমান 2307 অলমষ্ট 4 টাইমছ তো যিমান ষ্টকছ পজিটিভত আছে তাৰ 4 টাইমছ নিগেটিভত আজি ক্লোজ হৈছে আৰু আনচেঞ্জ কিমান হৈছে 110 আৰু আজিৰ FII আৰু DII ডাটা যদি চাব যায় এজ ইউজুৱেল যিহেতু নিফটি 50 আজি নিগেটিভ মোমেণ্টামত আছিল নিগেটিভ মোমেণ্টাম মানে ধৰিবই পাৰি যে আজি তাবৰটোৰ চেলিং হৈছে কেছ মাৰ্কেটত যদি আজি চেলিং চাব যায় বাই কিমান কৰিছে DII 9979.99 আৰু সেল কিমান কৰিছে 11000 তো ওভাৰঅল ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰে আমাৰ 1082.15 ইমাউণ্ট সেল কৰিছে আৰু FII ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ কিমান কিনিছে 8277.11 আৰু সেল কিমান কৰিছে 8737 তো ওভাৰঅল আমাৰ 459.90 সেল কৰিছে তো দুজনে FII এণ্ড DII আজি বোথ কি হ'ল সেলাৰ্ছ হ'ল আজি দুটা পাৰ্টিয়ে আমাৰ সেল কৰিছে তো সেইকাৰণেও আমি নিফটি 50 এটা নিগেটিভ মোমেণ্টাম চাব পাৰিছোঁ আজি
তো আশা কৰোঁ আজি নিফটি 50 যোনটো নিগেটিভ মোমেণ্টাম কিহৰ কাৰণে আহিছে ৰিভাইজ যদি কৰোঁ ফাৰ্ষ্ট ৰিজন প্ৰফিট বুকিং মানুহ যিমানবোৰ এই 3 দিনৰ যোনখিনি প্ৰফিট হৈছে সেইটো বুকিং কৰিছে ছেকেণ্ড ক্ৰুড অইল আনচাৰ্টিনিটি মানে প্ৰাইচ বাঢ়ি আছে ডলাৰ ভেলু ইজ ইনক্ৰিজিং মানে ক্ৰুড অইলৰ যিখিনি ভেলু সেইটো ইনক্ৰিজ হৈছে আৰু থাৰ্ড যদি চাব যাওঁ FII এণ্ড DII আজি নেট চেলাৰ হৈছিলে মাৰ্কেটত তো আশা কৰোঁ আজি নিফটি 50 ড্ৰডাউন কিয় তললৈ গৈছে আপোনালোক সকলোৱে বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্ট কৰিব কি টপিক কোনটো কি পৰ্চন আপোনালোকে যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব আজিলৈ মানে থাকিল আশা কৰোঁ আপোনালোক সকলোৱে শ্বেয়াৰ কৰিব কাইণ্ডলি লাইক এটা দিব যদি ভাল পায় ধন্যবাদ